বৰ্ণালী বৰুৱা মোৰ এমপ্লয়ী আৰু প্ৰতিজন এমপ্লয়ীক নিৰাপত্তা দিয়াটো মোৰ দায়িত্ব। গতিকে পুলিচে কি কৰে, CIDয়ে কি কৰে, সেইটো মোৰ লুকআউট নহয়। এতিয়াৰ পৰা মই কি কৰিম সেইটোহে তই চিন্তা কৰিবি। গতিকে ভৱিষ্যতে যাতে মই তোৰ ওপৰত হাত উঠাবলগীয়া নহয়, তাৰ বাবে তই সাৱধান হবি। কাৰণ সেই দিনটো কেৱল তোৰ কাৰণে নহয়, মোৰ কাৰণেও বৰ কষ্টকৰ হ'ব। মানুহক এনেকৈ ক'বলৈ তোমাৰ অকণমানো বেয়া নালাগিল? এই শিক্ষা দিছিল তোমাৰ মা দেউতাই আমাক। মোৰ মা দেউতাৰ বিষয়ে এটা বাক্য তুমি আৰু নকবা, নহ'লে তোমাৰ বয়স মোৰ পাহৰি যাবলৈ বেছি সময় নালাগিব। অনু! কাজিয়া? কিন্তু কিয়? তুমি যে ডাঙৰ বৌয়ে ৰুমৰ বাহিৰত পঢ়া দিয়া কথা কৈছিলা, সেইকাৰণে আকৌ। মাজু বোপা, তুমি সোনকালে যোৱা, বুজাই মেলি মাজু বোৱাৰীক লৈ আহাগে, নহ'লে সাংঘাতিক কথা হ'ব। যোৱাচোন। হে ভগৱান, কাজিয়াবোৰ ইমানতে শেষ কৰা হওক প্ৰভু, ঘৰখনলৈ শান্তি আনা প্ৰভু। বেলেগক জ্ঞান দিয়াৰ আগতে নিজে কি কৰিছা সেইটো এবাৰ ভাবি নোচোৱা কিয়? কিয়? কি কৰিছো মই? কি অনীতি কৰা দেখিলা তুমি মোক? বেলেগ পুৰুষক নি নিজৰ ৰখীয়া পতা, ঘৈণীয়েকৰ কাষৰ পৰা গিৰিয়েকক নি পেলাই সংসাৰত জুই লগোৱা সেয়াই নীতি শিক্ষা দিছে নেকি তোমাৰ মা দেউতাই? অনু, সীমা চেৰাই নাযাবা তুমি। তাতকে এটা কাম নকৰা কিয়? তোমাৰ মা দেউতাক কৈ পেলাই এজন পৰপুৰুষৰ ব্যৱস্থা কৰি নোলোৱা ৰাতি ৰখীয়া পাতিবৰ কাৰণে। অনু! তই মুখত হাত উঠাবলৈ সাহস ক'ত পালি? ক'ত পালি সাহস? ভুল ভাবিছা, চৰ মৰা নাই, শিক্ষা দিছো। ডাঙৰক কেনেকৈ কথা ক'ব লাগে তাৰ এই শিক্ষা। মুখত যিহকে আহে তাকে যে ক'ব নালাগে তাৰ শিক্ষা। মূৰত সকলো সময়তে যে বেয়া চিন্তা লৈ থাকিব নালাগে তাৰ শিক্ষা দিছো। ভুল ভাবিছা তই কি ভাবিছা? মোক চৰ মাৰি তই এখন যুদ্ধ জয় কৰিলি বুলি? মূৰ্খ তই বহুত। আচলতে এই দিনটোৰ কাৰণে মই বাট চাই আছিলো, কোনদিনা তই মোৰ গাত হাত তোলো আৰু কোনদিনা মই তোক ৰুদ্ৰ প্ৰতাপৰ ওচৰলৈ চুচৰাই নিব পাৰো। আৰু আজি সেইটোৱে ভুল কৰি দিলি তই। এতিয়া ময়ো চাম এই ৰুদ্ৰ প্ৰতাপ বৰুৱাই এতিয়া কি বিচাৰ কৰে। বল। হাত এৰি দিয়া অনু। অনু, এইবোৰ কি কৰিছা তুমি? চাও, এৰি দিয়া হাতখন। আমাৰ মাজত নোসোমাবা, আজি আমাৰ মাজত নোসোমাবা তুমি। কাৰণ এই মোৰ গাত হাত তুলিছে, গতিকে আজি ময়ো চাম তোমাৰ পৰম পূজনীয় পিতৃদেৱে কি বিচাৰ কৰে। আঁতৰা, আঁতৰা। নাই, এই ৰাতিখন মই তোমাক দেউতাৰ ওচৰলৈ যাবলৈ দিব নোৱাৰো। অনু, হাত এৰি দিয়া।
মই তোমাক হাতখন এৰি দিবলৈ কৈছো নহয়। চোৱা, তুমি বৌক লৈ ৰাতিপুৱা দেউতাৰ ওচৰলৈ যাবা। এই মাজ ৰাতিখন অসুখীয়া মানুহজনক আমনি কৰিবলৈ মই তোমাক দিব নোৱাৰো। অনু, মই তোমাক শেষবাৰৰ কাৰণে কৈছো, হাতখন এৰি দিয়া। নিদিলে কি কৰিবা? নিদিলে কি কৰিবা সেইটো কোৱা। অনু, মোৰ ধৈৰ্যৰ পৰীক্ষা নলবা তুমি। হাত এৰা। লৈছো মই তোমাৰ ধৈৰ্যৰ পৰীক্ষা। কি কৰিবা তুমি? হা, কি কৰিবা সেইটো কোৱা। কোৱা কি কৰিবা, কোৱা। দেউতা, চোৱা, এটা জইণ্ট ফেমিলিত থাকিবলৈ হ'ব হলে দেউতা। এতিয়া আপুনি মোক বুজাবলৈ নাহিব, কাৰণ এই মুহূৰ্তত মই কাৰোৰে পৰা নীতি শিক্ষা ল'ব বিচৰা নাই। মই আপোনাক বিচাৰ দিছো, আৰু এতিয়া মোক সেই বিচাৰৰ ৰায় লাগে। কিহৰ বিচাৰ? আপোনাৰ ডাঙৰ বোৱাৰীয়ে মোৰ ওপৰত হাত তোলাৰ বিচাৰ। কিন্তু ডাঙৰ বোৱাৰীয়ে তোমাৰ গাত হাত তোলাৰ আগৰ ঘটনাখিনিৰ বিচাৰ কোনে কৰিব? তুমি তোমাৰ বয়স আৰু সম্পৰ্ক দুয়োটাতে জ্যেষ্ঠাই এগৰাকীক পৰপুৰুষৰ লগত জোৰা দি অপমান কৰিছা। মই বাৰে বাৰে মানা কৰাৰ পিছত ধৰণীক চাকৰ বুলি সম্বোধন কৰিছা। সেইবিলাকৰ বিচাৰ কোনে কৰিব? কিন্তু মই কিয় ক'ব লগা হ'ল প্ৰথমতে সেইটো বিচাৰ কৰক দেউতা। কাৰণ কোনো ঘৈণীয়েকে নিজৰ হাজবেণ্ডক বেলেগে ৰখীয়া পতাটো কেতিয়াও সহ্য কৰিব নোৱাৰে। যদি গিৰিয়েকে নিজে বেলেগৰ ৰখীয়া হ'ব বিচাৰে, তেতিয়া তুমি কি কৰিবা? তুমি তোমাৰ মানুহজনক সুধিছানে তেওঁ কিয় বেলেগৰ ৰখীয়া হ'বলৈ মন মেলিছে? বিচাৰ বুলি ক'লেই যিকোনো এটা পক্ষৰ বিচাৰ নহয়। বিচাৰ হ'বলৈ হ'লে দুইটা পক্ষৰ সমানে বিচাৰ হ'ব লাগিব। তুমি বৰ্ণালীৰ চৰিত্ৰক লৈ মিছা অপযশ দিলা, আৰু তাৰ বাবে বৰ্ণালীয়ে তোমাক চৰ মাৰিলে। ইয়াত বিচাৰৰ কথা ক'ৰ পৰা আহিল? তাৰমানে মোক চৰ মৰাটো উচিত আছিলে, নহয় জানো? তাৰমানে এতিয়া ঘৰত তামাম যুদ্ধ চলি আছে, ৰাইট? বৰ্ণালী আৰু অনুৰ মাজত পুৰা লাগি আছে। কিন্তু যিয়ে নোকোৱা কিয়, বৰ্ণালী বৌয়ে কিন্তু অনুপৰ গাত হাত তুলি খুবেই ভাল কৰিলে। তাই এনেও বহুত বেছি বাঢ়ি গৈছিল। আমাৰনো কি, লাগি থাকিলে লাগি থাকক, আমি মাত্ৰ ৰং চাই থাকিব পাৰিলেই হ'ল। কিন্তু বৰ্ণালী বৌ দেখিছো লাহে লাহে লেডি ডন হৈ গৈছে। আচলতে ডাঙৰ বৌজনী গাত ইমান দুখ নাই জানানে? বেচেৰিয়ে সকলোকে সহায় কৰে। জানো জানো, ঘৰখনত কেৱল বিশ্বাস কৰিব পৰা মানুহ বৰ্ণালী বৌয়ে। অনু বৌয়েতো নিজৰ স্বাৰ্থৰ বাহিৰে আন একোৱে বুজি নাপায়। মোৰ লগতে কিমান কাজিয়া কৰিছিলে মনত আছেনে? তাইনো কাৰ লগত কাজিয়া নকৰে? শুনা, সেইদিনা আমাৰ ৰুমত সোমাই জিতি বকি আছিলে। ময়ো একেবাৰে আমাৰ ৰুমৰ পৰা গেট আউট কৰি দিলো। কি কোৱা? তুমি আউট কৰি দিছা? সদায়নো একেটা কথাকে কিমান হজম কৰি থাকিবা? এতিয়া মোৰ লগত মাত বোলে নাই। ভালেই কৰিছা। এনেকৈ দুই এবাৰ দি নাথাকিলে তাই আৰু উঠি উঠি গৈ থাকিব। শুনাচোন, কোৱা। এতিয়া অনু বৌ আৰু বৰ্ণালী বৌৰ যুদ্ধখন কি পৰ্যায়ত আছে? কি কৰিব আৰু, আমাৰ হিটলাৰে কাজিয়াখন অকমান শান্ত কৰিবলৈ ট্ৰাই কৰি আছে। মা, হাৰে মা, ফোনটো কিয় কাটি দিলা? মই বেলেগৰ লগত কথা পাতি থকা নাই নহয়, সৰু বৰ লগতহে কথা পাতি আছিলো। যাৰেই লগতে কথা নাপাতো কিয়, ভিতৰুৱা কথা কবি কিয়? কিয়? সৰু বৌ আমাৰ ঘৰৰ মানুহ নহয় নেকি? নহয়, নিজৰ গা গছ এৰি বেলেগৰ গছত বগোৱা গছক গছ নুবোলে, ৰঘুমনা বোলে। আমাৰ ঘৰ এৰি বাপেকৰ ঘৰলৈ গুচি যোৱাৰ পাছত তাই এতিয়া গছ হৈ থকা নাই, ৰঘুমনা হ'ল তাই। মা, আৰু মনত ৰাখিবি, আৰু ৰঘুমনা যিজোপা গছতে বগাব সেই গছজোপাকে ধ্বংস কৰি পেলাব।
গতিকে তই তাইৰ পৰা সাৱধান হৈ থাকিবি আৰু ঘৰখনকো সাৱধানত ৰাখিবি গতিকে তই তাইৰ পৰা নিজেও আঁতৰি থাক আৰু ঘৰখনকো আঁতৰাই ৰাখ নহ'লে ৰঘুমলাৰ হেঁচাত জীয়া গছ মৰাবি নিজেতো মৰিবিয়েই এই ঘৰখনো মৰি শেষ হৈ যাব বুজিলি